তো নমস্কাৰ সকলোকে মই সৰ্বানন্দ দাং আৰু এইটো মোৰ সেকেন্ড চেনেল হয় কিছুমানে জানে চাগে মোৰ আৰু এটা চেনেল আছে সৰ্বাস ডায়েৰী বুলি তাত ব্লগিং ভিডিঅ' অকল মই আপলোড কৰোঁ আৰু এই চেনেলটোত SD এন্টাৰটেইনত অলপমান আপোনালোকৰ মাজত আলাপ আলোচনা বা অলপ এন্টাৰটেইন কৰিবলৈ আপোনালোকক চেষ্টা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোৰ মূল টপিকটো হৈছে এক্সাম ৰিজাল্টৰ বিষয়ে ইমানখিনি এক্সাম ৰিজাল্ট কেই প্ৰকাৰৰ কি হেতু মই একো নকওঁ অলপ মোৰ এক্সাম অপিনিয়নৰ বিষয়ে অলপমান আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম তো মই হায়াৰ সেকেন্ডাৰী এক্সাম দিছোঁ আপোনালোকৰ মাজতো কিছুমানে দিছে চাগে সেইকাৰণে অলপ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক আৰু ময়ো হায়াৰ সেকেন্ডাৰী এক্সাম দি পেলাই ভাবিছোঁ ইমানখিনি ভাল এক্সাম নহ'ল মাক বাপেকে ভাবে যে মোৰ ল'ৰাটো ভাল ৰিজাল্ট কৰি পেলাই ভাল জীৱন যাপন গঢ়ক সেইটোৱে ভাবে সকলোৰে মাক বাপেকে ভাল ৰিজাল্ট কৰিবলৈ কিন্তু সেইটো সকলোৰ বাবে সম্ভৱো নহয় কিন্তু কিছুমানৰ ভাবে ভাল যোনে ভালকৈ পঢ়ি লৈছে ভালকৈ পঢ়াটো আমিও পঢ়িছিলোঁ কিন্তু এক্সাম টাইমত কি হয় সেইটো ক'ব নোৱাৰা হৈ যায় আৰু সেইটোৱে মূল কাৰণটো আৰু 2 নম্বৰ কাৰণটো হৈছে কি আৰু আনক দুখ দি লাভ নাই এক্সাম ভাল হ'ল বা বেয়া হ'ল সেইটো বাৰু ভাল হোৱাটো ভালে আৰু মোৰ নিচিনা যাৰ বেয়া হৈছে সেইটো আনক দুখ দি পেলাই লাভ নাই কাৰণ সেইটো নিজে লিখিছোঁ ন কাৰোবাকতো কোনোবাইতো লিখি দিয়া নাই তেনেকৈ আৰু সেইটো এনেকৈ ভাবি পেলাই থাকিব লগা হয় আৰু সকলোৱে মাক বাপেকে ভাবে যে মোৰ ল'ৰা তেনেকৈ ভাল জীৱন যাপন গঢ়িব ভাল ৰিজাল্ট কৰি পেলাই সেইটোৱে কিন্তু এইটো আমাৰ কথাত সম্ভৱ নহয় আৰু আমাৰ আগত তেনেকুৱা কিবা এটা আৰু কিছুমানে ভালকৈ দিছে চাগে ভালকৈ ব্যস্ত পেলাক ভালকৈ ভাল হ'ব লাগে ভাল হোৱাটো সকলোৰে হ'ব লাগে সেইটোৱে বিচাৰোঁ কিন্তু যাতে আমাৰ নিচিনা নহয় তেনেকুৱাই আৰু আপোনালোকৰ মাজত কিছুমানে দিছে চাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু মেট্ৰিকো দিবলৈ ওলাইছিলে আৰু ইমানখিনি নাজানো মই সেইদিনা লগৰকেইটা কল কৰি পেলাই একদম আমনি কৰি আছে ভাই কেতিয়া এক্সাম ৰিজাল্ট দিব ময়ে নাজানো মোৰ পৰা সুধি আছে ইমানখিনি পঢ়াত অলপমান ময়ো আগতে ভাল আছিলোঁ মানে সময়ৰ লগত সলনি হ'ল নিচিনা হ'ল আৰু অলপমান ডাঙৰ হৈ গ'লোঁ আৰু এনেকৈয়ে ভালকৈ বহুত আছে কাৰণ এক্সাম বেয়া হোৱাৰ আৰু তাৰে ভিতৰত আৰু কাৰণ আছে মোবাইলটো 1 নম্বৰ মোবাইলটোৱে আজিকালি ক'বলৈ গ'লে 1 নম্বৰ মোবাইলটোৱে ধ্বংস কৰিছে আমাৰ নিচিনা ল'ৰা ছোৱালীক যাতে তোমাৰ নিচিনা তাৰ নিচিনা ভাল পঢ়া ল'ৰা ছোৱালীকো মোবাইলে ধ্বংস কৰি কিছুমানৰ কাৰণে ভাল হৈছে কিন্তু কিছুমানৰ কাৰণে একেবাৰে বেয়া হৈছে গেম ৰিলছ তেনেকৈ কিবা এটা মই 1 নম্বৰ গুৰু ক'ব পাৰি আৰু মই নিজকে মানে ভাবিছোঁ মই মোবাইল লোৱাৰ আগতে কেনেকৈ আছিলোঁ আৰু এতিয়া কেনেকৈ আছোঁ এনেকৈ ভাবি পেলাই আৰু সেইটো খুবেই বেয়া মানে মোবাইলটো ইউজ কৰিব লাগে কিন্তু সময়ত ইউজ কৰিব লাগে যাতে পঢ়া শুনা টাইমত বা নিজৰ কামৰ সময়ত কেতিয়াও সেইটো মানে ইমানখিনি ভুলতো মানে কি ইমানখিনি বেছি ইউজ কৰিব নালাগে যাতে কামটোৱে সলনি হৈ যায় লাহে অলপ সময়ৰ লগত সলনি হৈ পেলাই গম পাবলৈ ধৰিছোঁ মানে সেইটো লাহে জীৱনত নহ'লে খতম খালাছ হৈ যাব তো প্ৰথমবাৰৰ বাবে এনেকুৱা ভিডিঅ' বনাইছোঁ ক্ষমা কৰি দিব অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে কিন্তু নিজৰ ভাই ককাই আৰু নিজৰ ল'ৰা বুলি ভাবি পেলাই ক্ষমা কৰি দিব যাতে নিজৰ অপিনিয়নটো আগবঢ়াইছোঁ আপোনালোকৰ মাজত আৰু আপোনালোকৰ কেনেকুৱা হৈছে এক্সাম আপোনালোকে কমেণ্ট কৰি নিশ্চয় ক'ব আৰু লাইক এটা কৰি দিব আৰু চেনেলটো প্লিজ নতুনকৈ যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অকণমান শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱী আৰু আপোনালোকৰ নিজৰ মানে তেনেকুৱা চিনাকিৰ মাজত আৰু ভিডিঅ'টো আৰু ইমানখিনি দীঘলীয়া নকৰোঁ অকণমান এন্ধাৰো হ'ব ধৰিছে সন্ধিয়া হৈছে মানে ইমান ধুনীয়া পৰিৱেশ শান্তি শৃংখলা কোনো নাই অকলে আৰু এতিয়া ময়ো ঘৰলৈ যাব লাগিব তো ভিডিঅ'টো ইমান সমাপ্ত কৰোঁ আৰু কাইলৈৰ পৰা ভাবিছোঁ এনেকুৱাই লাহে এনেকুৱা টাইমত আহি পেলাই ভিডিঅ' বনাম আপোনালোকৰ মাজত আৰু এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক অলপ হ'লেও এণ্টাৰটেইন কৰিবলৈ চেষ্টা কৰিম তো আজি ইমানতে সামৰিছোঁ বাই লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক বাই